কি আহিবতো আহিব কিয় নাহে আহিমে হেল্ল' এভৰিৱান নমস্কাৰ কোনোবাই পুনৰবাৰ চেনেলটোৱে আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ভিডিঅ' মেখেলা চাদৰ পিন্ধি পূৰা ৰেডি হৈছোঁ গৈ আছোঁ বাইহাটা চাৰিআলি লগৰ এজনীৰ জোৰোণ আছে কাৰণো জোৰোণ আছে চাবলৈ ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই গৈ থাকোঁ তেতিয়াহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ এতিয়া আমি গৈ আছোঁ বিয়াৰ ঘৰলৈ পূৰা মুখ চুখ বান্ধি লৈছোঁ চশমা তচমা লগাই লৈছোঁ হেলমেট চেলমেট পিন্ধি বহুত দূৰত যোৱাৰ কথাটো এতিয়া পূৰা বাইকত গৈ আছোঁ এতিয়া পালোঁ আমি শৰাইঘাট দলং আৰু কংকনা আৰু ৰঞ্জন দাই কৈছিল শৰাইঘাট দলঙৰ আগতে ৰখি আছোঁ বুলি আমি দেখা নাপালোঁ সেইকাৰণে আগে গুচি আহিলোঁ আৰু আগত গুচি আহি আকৌ আমি দলংখন পাৰ হৈ ৰখি দিম কংকনা আৰু ৰঞ্জন দাৰ কাৰণে ফাইনেলি এতিয়া কংকনা আৰু ৰঞ্জন দাক আমি লগ পাই গ'লোঁ বহুত দেৰি অপেক্ষাৰ ফলত এতিয়া আমি লাহে লাহে আগা পিছাকে গৈ আছোঁ আৰু আমি এতিয়া জোৰোণ দিয়া দেখা পাওঁ নে নাপাওঁ ভগৱান জানে পূৰা লাহে লাহে গৈ আছোঁ কিন্তু আমি এতিয়া পালোঁ আমি বাইহাটা চাৰিআলি এতিয়া গৈ আছোঁ আৰু আহি আছোঁ পূৰা বিচাৰি ময়ো এড্ৰেছটো ইমান ভালদৰে মনত নাই আৰু মই এবাৰেই আহিছিলোঁ সেইকাৰণে ভুল হৈ গৈছে এড্ৰেছটো ইয়াৰ লগত গালি খাই আহিছোঁ তাৰপিছতে যিটোক ফোন কৰি যেনে তেনে আহি পালোঁ আৰু ফাইনেলি বিয়াৰ ঘৰত আহি পাই একদম চুলিখিনিত হেলমেট পিন্ধি থেপচা লাগি আহিছে অলপ ভাল কৰি লৈছোঁ মোবাইলটো চাই আৰু ইফালে কংকনা আৰু ৰঞ্জন দা বহি আছে এফালে আমাক চাহ পিঠা আনি দিছে ইহঁতে খাই আছে আৰু ইফালে মই আৰু আমাৰ এই ফটো মাৰিছোঁ বুলি খুব বঢ়িয়াকৈ চাই দিছে কংকনা ৰঞ্জন দা বহি চাহ খাই আছে আৰু ৰঞ্জন দা ভাবিছে হেল্ল' মেকআপ কৰিছা না তই জিলিকিছে কইনা কেনে ফিলিংছ কেনেকৈ বেলেগ তাৰপিছত আমি এয়া বহি দিলোঁ খাবৰ কাৰণে ৰঞ্জন দাই আকৌ ফটো মাৰিম বুলি ৰখি থাকে অঁ ভাল হৈছে ন খাওক এয়া কেউটৰ জোৰোণৰ সাজ খাইছোঁ একদম মাছে মাংসই পনীৰৰ চব আছে কইনাৰ লগত আমি অলপ ধেমালি কৰিলোঁ তাৰপিছত যাবলৈ ৰেডি হৈছোঁ আমাৰ কইনাৰ খং উঠিছে চাওক কি আহিবতো আহিব কিয় নাহে
আহিম এবাৰ আহিম তাৰপিছতে আমি এতিয়া যাবলৈ ওলালোঁ চবকে মাত বোল দিলোঁ বাই বাই দিলোঁ মই বাইকত বহি ল'লোৱে এইফালে কংকনা আৰু ৰঞ্জন দাও ৰেডি হৈছে ৰঞ্জন দাই পূৰা জেকেট টেকেট পিন্ধি লৈছে আমি হ'লে চুৱেটাৰ টুৱেটাৰ অনা নাই চুৱেটাৰ পিন্ধি আছে Mami daw. Kongkona hot abi. Kaya sila. পুনৰ ৰিটাৰ্ণ হোৱাৰ সময়ত খৰাইঘাট ব্ৰিজখন অলপ দেখুৱালোঁ এতিয়া আহি পালোঁ বহুত দূৰ জাৰ্ণি কৰি একদম টিকা চিকা বিষাই গ'ল বাইকত বহি বহি তো আজিলৈ ইমানতে বাই বাই গাইছ আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব টাটা আৰু শেষত তাতে কইনাৰ লগত উঠা ফটো কেইখনমান এড কৰি দিলোঁ Bye bye guys, good night.